আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো আমাৰ নতুন আৰু এটা ভিডিঅ' জব নটিফিকেশনৰ ভিডিঅ' স্টাৰ্টিংতে কৈ থওঁ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিয়া আমাৰ নতুন চেনেল হয় আৰু এনেকুৱা ভিডিঅ' আৰু দি যাম গাইডেন্সও দি যাম বিভিন্ন জনৰ পৰীক্ষাৰ বাবে কি পঢ়িব লাগে কি নাই আৰু আমাৰ নিজৰ ৱেবছাইটো আছে assamjobs.com তাৰ পৰা তোমালোকে এপ্লাই কৰিব পাৰা সব তো আজি মই তোমালোকৰ বাবে লৈ আহিছো Assam Science Technology and Environment Council মানে ASTEC বুলি কোৱা হয় তাৰ কেইটামান পোষ্ট ওলাইছে অসম চৰকাৰৰ তো তাতে তোমালোকে এপ্লাই কৰিব পাৰা গভৰ্নমেন্ট জব হয় আৰু যিসকলে গভৰ্নমেন্ট জব বিচাৰি আছে তোমালোকৰ বাবে ভাল আৰু এটা ভাল খবৰ কিন্তু ইয়াতে খালি পোষ্ট কম আছে তো আমি ডিটেইল নটিফিকেশনটো ভালকে আমি চাওঁ হা তো বিজ্ঞান ভৱনৰ আন্ডাৰত এটো পোষ্ট ওলোৱা হৈছে ইয়াতে কি আছে তিনটা ASTEC Assam Science Technology and Environment Council ইয়াৰ আন্ডাৰ তিনটা পোষ্ট ওলোৱা হৈছে তিনটা জুনিয়ৰ এসিস্টেন্টৰ পোষ্ট আৰু এটা ওলোৱা হৈছে জুনিয়ৰ একাউন্টস এসিস্টেন্টৰ পোষ্ট ঠিক আছে তো তিন মানে গ্ৰেড 3 পোষ্ট হয় আৰু জুনিয়ৰ এসিস্টেন্ট পোষ্টৰ বাবে তোমালোকক কি লাগিব জানানে ব্যাচেলৰ ডিগ্ৰী হলে হল তুমি আৰ্টস সায়েন্স বা কমাৰ্চ জৰে নোহোৱা ব্যাচেলৰ ডিগ্ৰী হলে হল আৰু এই তিনটা পোষ্টৰ ভিতৰত এটা জেনেৰেলৰ এটা এসটিপি আৰু এটা ওবিসিৰ বাবে ৰিজাৰ্ভ তাৰপিছত ইয়াতে ইয়াৰ উপৰি তোমালোকৰ মিনিমাম টাইপিং স্পিড লাগিব 40 words per minute in English আৰু 25 per minute in Assamese ঠিক আছে এই তিনটা পোষ্টৰ ভিতৰত এটা তোমাক কমাৰ্চ ব্যাকগ্ৰাউণ্ডৰ ল'ৰা-ছোৱালীক প্ৰাধান্য দিয়া হ'ব আৰু ইয়াৰ এপ্লিকেশন লিংকটো তোমালোকক যদি লাগে ডেসক্ৰিপচনত আমাৰ ৱেবছাইটৰ লিংক থাকিব ডাইৰেক্ট হে পোষ্টৰ লিংক থাকিব তাত ক্লিক কৰি তোমালোকে এপ্লাই নাউত গলে এপ্লাই কৰি ল'ব পাৰিবা বা কোনবা ইনষ্টাগ্ৰামত চাইছে যদি assamjobs.com তাত গলে তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু লাষ্ট ডেট অফ এপ্লিকেশন হল 20 এপ্ৰিল তো 20 এপ্ৰিলৰ আগত তোমালোকে এপ্লাই কৰিব লাগিব তাৰ পিছত তোমালোকৰ এটা ৰিটেন টেষ্ট হ'ব তাৰ পিছত এটা স্কিল টেষ্ট হ'ব ৰিটেন টেষ্টত তোমালোকৰ কি আহিব জানানে ৰিটেন টেষ্টত তোমালোকৰ টোটাল ইয়াতে লিখা আছে 100 মাৰ্কছৰ এমসিকিউ কোৱেশ্চন হ'ব যত ক্লাস 10 ষ্টেণ্ডাৰ্ডৰ ম্যাথছ সায়েন্স ইংলিশ সোশ্যাল সায়েন্স একেটা আহিব ঠিক আছে আৰু কাৰেন্ট এফেয়াৰ্স তো একেটা আহিব আৰু এটা কথা মনত ৰাখিবা ইয়াতে তোমাৰ মেট্ৰিকৰ নম্বৰ তাৰপৰা 25 আনা হ'ব হাই সেকেন্ডাৰীও 25 মাৰ্কছ আনা হ'ব আৰু গ্ৰেজুৱেচনৰ 50 মাৰ্কছ আনা হ'ব তো হেখিনিও তোমালোকক ইয়াতে যোগ কৰা হ'ব হে তাৰো এটা পাৰ্সেন্টেজ আনি তো ৰিটেন টেষ্টত 10 into 10 টাইমছ অৰ্থাৎ 30 জনক ৰিটেন টেষ্টত সিলেক্ট কৰাৰ পিছত তাৰপৰা পাৰ্সোনাল ইন্টাৰভিউত মাতা হ'ব ঠিক আছে পাৰ্সোনাল ইন্টাৰভিউ নহয় সৰি স্কিল টেষ্ট তো স্কিল টেষ্ট পাস কৰাৰ পিছত তুমি ফাইনাল জবটো পাবা Similarly, junior account assistant post যত তোমাৰ BCom লাগিব Bachelor of Commerce আৰু accountancy মেজৰ থাকিব লাগিব তাতো সিলেকশন প্ৰসিডিউৰ ফাৰ্স্ট তোমাৰ ৰিটেন টেষ্ট হ'ব যেটো প্যাটাৰ্ন কলো সেম প্যাটাৰ্নত হ'ব আৰু তাৰ পিছত এটা স্কিল টেষ্ট হ'ব স্কিল টেষ্টত ইয়াতে কমাৰ্চ ৰিলেটেড টেলি বা হেবিলাক বস্তু বেছিকে সোধা হ'ব স্কিল টেষ্টত তো গুটে ডিটেইল নটিফিকেশনটোৰ বাবে আমাৰ ৱেবছাইটত যোৱা তাতে তুমি পাই যাবা আৰু কেনেকে প্ৰিপাৰেচন কৰিব লাগে বা PYQ যদি কাৰোবাক লাগে মই প্ৰভাইড কৰিম কমেন্ট কৰিবা মোক